Hello everyone, welcome to another vlog. এই জাষ্ট শুই উঠিলে অলপ আগত শুই উঠি মই এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ আৰু ব্ৰেকফাষ্টত আছিলে পায়স মোৰ ফেভৰেট বস্তু সেইটো। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল। এতিয়া দুপৰীয়াই হ'ল অলৰেডি আৰু আজি ইয়াৰ বতৰটো বহুত বেয়া, লাইক ডাৱৰীয়া হয়, বৰষুণো দিছে, বিজুলীও মাৰিছে, বতাহো মাৰিছে, চব মিক্স হৈ আছে। বাট আই লাইক দিছ কাইণ্ড অফ ৱেডাৰ্ছ আৰু ভালো লাগিছে বিকজ লাষ্ট 3 to 4 ডেজৰ পৰা বহুত ৰ'দ দিছে, মানে গৰম আছিলে, খুবখুবীয়া গৰম এটা আছিলে, যদিও ইভিনিং টাইমত অকণমান বতাহ চতাহ মাৰে, বাট আই এম লাভিং ইট। এতিয়া ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰিলোঁ, কৰি মেলি অকণমান গ'লোঁ। চৰি পাপা আহি গ'ল, মোক ক'বলৈ বহুত লাজ লাগে পাপাৰ লগত কথা। তো হোৱাট এভাৰ, আমাৰ লাঞ্চত আছিলে মটন বিৰিয়ানী, টেষ্টি লাগিলে, মোৰ বহুত খাবলৈ মন গৈছিলে বিৰিয়ানী, সেইটো কাৰণে বাই অৰ্ডাৰ কৰিলে, সেয়াকে খালোঁ। তাৰপিছত আমি ওলাই আহিলোঁ ইভিনিং মুভি চাবলৈ, যোনটো মই বহুত দিনৰ পৰা এক্সাইটেড হয় আৰু মোৰ বহুত চাবলৈ মন গৈ আছিলে, জৱান। তো আমি আহিলোঁ গড় চিটি মল, তাত আহিলোঁ কাৰণ সেইখনেই হৈছে আমাৰ ফ্লেটৰ পৰা ওচৰ হয় সেইখন মলে, আৰু প্লাছ আমি ৰাতি নাইট শ্ব'টোহে বুক কৰিছিলোঁ, লাইক 7:45 শ্ব'টোত বুক কৰিছিলোঁ নেকি ইয়া। তো আহিলোঁ গড় চিটি মলখন যে ইমান ডাঙৰ, ভাবিছিলোঁ আমি অকণমান এক্সপ্ল'ৰ কৰিম বুলি মলখন, বাট নহ'লগৈ, মানে আমি বহুত লেট পালোঁগৈ তাত। মুভি ষ্টাৰ্ট হোৱাৰ 2 মিনিটৰ আগত আমি পাইছোঁহি, তো লাকটো বহুত ভাল আছিলে। একো নাই, আমি গড় চিটি মল আহিয়ে থাকোঁ, লাইক আমি যেতিয়াই ইয়ালৈ আহোঁ তেতিয়াই মানে আমি এইখন মললৈ আহোঁৱেই, কাৰণ এইখনেই মল আমাৰ ওচৰ হয়। চ' এয়া আমি ওপৰত গৈ আছোঁ, পিভিআৰখন একদম ওপৰত আছে ন, চ' আমি ওপৰত গৈ আছোঁ। মলখন কিমান ডাঙৰ আপুনি চাওকচোন, মানে বহুত ডাঙৰ হয় আৰু বহুত ধুনীয়াও হয়। নাও আই কেন চে মই SRKৰ বিগ ফেন বনি গ'লোঁ। এইখন মুভিখন বহুত ধুনীয়া আছিলে, ৱৰ্থ ৱাচিং, মানে বহুত ধুনীয়া ষ্টৰিটো, মানে আমাৰ ডে টু ডে লাইফত হৈ থকা ষ্টৰিয়ে হয়, বহুত ভাল লাগিলে। আমি ফিল্ম চাই ওলাই আহিলোঁ। আমি ফিল্ম চাই ওলালোঁ এণ্ড দ্য ফিল্ম ৱাজ অছম, মানে আমাৰ মুভিখন শেষ হওঁতে 11 বাজি গ'ল। তাৰপিছত আমি ৱাশ্বৰুম গ'লোঁ, ৱাশ্বৰুমৰ পৰা গৈ পেলাই ভাবিলোঁ কি কিবা খাওঁ, চ' আমি খাবলৈ বহিলোঁ আৰু মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। মই সদায় খোৱা টাইমত ভিডিঅ' কৰিবলৈ পাহৰি থাকোঁ, বিকজ মই খোৱা দেখিলে পাগলা হৈ যাওঁ, বিকজ আই এম আ বিগ টাইম ফুডি, মই খাই বহুত বেছি ভাল পাওঁ। সেয়া আজিলৈ ইমানেই আছিলে, বাই।